অৱস্থা বেয়া আৰু হেল্ল' হোৱাটছআপ গাইছ এনেই আমাৰ গৰম লাগিলে মেক্সিমাম মানুহে কি কৰে গা ধুৱে হয় দমকলত গা ধুৱে বা কুঁৱাত গা ধুৱে গৰম লাগিলে মানে বেলেগ জেগাতে গা ধোৱা এইটো মই সৰ্বপ্ৰথম পাইছোঁ আমাৰ এইকেইটাই এৰেঞ্জ কৰিছে গৰম লাগিলে একদম মিনিমাম কিমান কিলোমিটাৰমান হ'ব 74 কিলোমিটাৰ মানে যাব গা ধুবলৈ যাব একদম মানে এই গৰমত কিমান মহান ব্যক্তি এইগৰাকী এটা ইয়াৰ কাৰণে ডাঙৰকৈ হাত চাপৰি চ' আমি মানে যাম আজি আমি যাম দাৰাগাঁৱত মানে দাৰাগাঁৱত এটা ধুনীয়া মানে নিজৰা টাইপৰ আছে গা ধুব পৰা সুন্দৰ ভিউ আছে চ' প্ৰাকৃতিক সৌন্দৰ্য একদম ভৰপূৰ আছে চ' আমি যাম আৰু মোটামুটি লোকেশ্যনটো যাই দিয়াতে দেখাম আৰু 3খনমান বাইক হ'ব পুৰা চেম ইয়াতে একে ইউনিফৰ্মত আহি গৈছে আৰু আছে দুজনমান আহি আছে বাইক ৰেডি হৈ আছে আমি যাম আজি আৰু কেনে লাগে যাই দেখাম তাতে গতিকে এতিয়া আমাৰ যাৱা সেই কথা আৰু এই এক্সাইটমেণ্ট পুৰা গোটেইকেইটা এই ৰেডি হৈছোঁ একদম ভিডিঅ' হৈ আছে এই হেপী জাৰ্ণি কংকন আহি গৈছে বশিষ্ঠ বিশ্ব দিপেন সৰু বাবু ডাঙৰ বাবু আহিব পাৰে আৰু আমাৰ জিন্তু এতিয়া বলক একদম জাৰ্ণি পুৰা এডভেঞ্চাৰ বৰষুণত একদম ভিজি গৈছে একদম কেনে লাগিল ভিজি গ'লে দাৰাগাঁও অহা হৈছে গা ধুবা একদম মানে এতিয়া গা ধোৱা হৈছে আৰু কাপোৰ গোটেই ভিজিলে য'তে আহোঁ তাতে বৰষুণ কি হ'ব বৰষুণৰ মাজে মাজে আছোঁ গা ধোৱা এটা ঠাণ্ডাহে লাগিল আমি মুঠতে যিটো কৰোঁ সেইটো উল্টাই হয় এতিয়া ঠাণ্ডাহে লাগিল আৰু কি গা ধোৱা যি ভিজিলোঁ মানে বৰষুণত এতিয়া অলপ মানে হোটেলত ৰখি অলপ কিবা কিবি খাওঁ গৰম উঠা ঠাণ্ডা লাগিছে নাই কিন্তু কাপোৰটো গোটেই ভিজিল একদম ঐ বলা বৰষুণত আহি আমি বহুত জেগা আহিলোঁ আহি একদম এখন দোকানত মানে ৰৈ গৈছোঁ এতিয়া কিবা অলপ মানে খোৱা পাতি লৈ লওঁ তাতে মানে একো নাপায় গতিকে ইয়াত আমি ৰুটি বনাব দিছোঁ গাহৰি পুৰা পাই নেকি গাহৰিটো নাখাওঁ দেই এতিয়া ইয়াত আমি ৰুটি বনাব দিছোঁ একদম ৰুটি বনাই দিছোঁ আমাৰ গৰম ৰুটি এই চব একদমেই ধোঁৱা ওলাইছে একদম ৰুটি আৰু চব্জি আছে গতিকে আমি এইখিনি বস্তু লৈ যাম যাই পুৰা খাই দিম আৰু তাতে আমি পুৰা দাৰাগাঁৱত এই একদম মানে পাই গ'লোঁ ওচৰৰখিনি পালোঁৱে আৰু একদম ভাল লাগিছে একদম কেনে লাগিছে আহি এটা মানে কি একদম ফিল আহি আছে কি ক'ম আৰু বঢ়িয়া ঠাণ্ডা এটা বতাহ আহি আছে আৰু পিছফালেতো ইমান মজা মানে চিনাৰী ওচৰত আমি যাই পোৱাই নাই এইখিনিৰ পৰাই মানে ইমান ভাল লাগিল আৰু তাততো যাই দেখাই আছোঁ কি লাগে মজা আৰু কিমান মানুহ আহি আছে বাপৰে বাপ একদম মানে ফিল হৈ গৈছে একদম আহি আছে আৰু গৈ আছোঁ একদম ওচৰত গৈ আছোঁ তাততো গৈ দেখাই আছোঁ কেনেকুৱা লাগে বলক
এই ইমান মানুহ একদম মানে ট্ৰেফিক জাম হৈ গৈছে এতিয়া যাব পৰা নাই আমি আগৰ ফালে যাব পৰা নাই পিছফালে যাব পৰা নাই ইমান মানুহ অৱস্থা বেয়া একদম বহুত মানুহ হৈছে বাপৰে বাপ একদম ফাৰ্ষ্ট টাইম ইমান মানুহ দেখা পাইছোঁ এই হাবিৰ মাজে মাজে আহি আছোঁ আমাৰ ডেৰাগাঁও পিকনিক স্পট এই আমি পালোঁৱে মোটামুটি এই মানে অলপ ৰাস্তা যাব লগা হৈছে হাবিৰ মাজে মাজে ক'ত ৰাস্তাই নাই চ' ফাইনেলি আমি ডেৰাগাঁও পিকনিক স্পট পালোঁ এতিয়া কেনে লাগে স্পেচিয়েল নে কি গম নাপাওঁ চালেহে গম পাম ভিতৰত মানুহটো বহুত মানুহ হৈছে নাজানো আৰু কেনেকুৱা হাবিত সোমাই যেন লাগিছে ভয় লাগে ইমান তলত যাই আছো ৰাস্তা বহুত তলত ইমান মানুহ কংখন কেনে মানুহ কিন্তু বহুত বাপৰে বাপ জাগা নাই দে অলপ খালী জেগাত যাম এতিয়া মানে খালী জেগা নাই দেখোন চব ফিলাপে এই ডেৰাগাঁও এতিয়া পানী নাই এইবিলাকত মানে পানী ছিজনটো নাইতো এই ইফালে এটা সৰুকৈ আছে পানী গৈ থকা নিজৰা আছে তাতে গ'লেহে আমি দেখা পাম আমি এতিয়া অলপমান পানী থকা জেগা বিচাৰি আছোঁ য'ত গা চা ধুব পাৰি আৰু এনেকুৱা আমি বৰ্ডাৰ পালোঁ এতিয়া ভূটান বৰ্ডাৰ চ' সেইফালে যাব দিয়ে নে নাজানে একদম মানে বৰ্ডাৰত আছোঁ আমি এইফালে মানে হৈছে ইণ্ডিয়া এইফালে ভূটান এইফালে যাব নিদিয়ে চাগে আমি অলপমান ৰাস্তাটো চেঞ্জ কৰি দিলোঁ হুইচেল মাৰি আছে যাব নিদিয়ে এইটো হৈছে ডেৰাগাঁও এইটোৱে ডেৰাগাঁও এইটোৱে ডেৰাগাঁও এইটোৱে ডেৰাগাঁও এক্সাইটমেণ্টত আহি আছোঁ কেনেকুৱা লাগিল গম নাপালোঁ এতিয়াও এইটোৱে ডেৰাগাঁও এনেই বেয়া লগা নাই পানী কম আছে পানী বেছি থাকিলে ভাল লাগে আৰু আমি সেইপাৰে পাৰ হৈ যাব লাগিব ইফালে মানে সিমান পানী নাই ইফালে গৈ আছে পাৰ হ'ব লাগিব চব বস্তু লৈ লৈছে এতিয়া পাৰ হৈ যাওঁ মানেকে এইবোলা শিল আছে বহুত ডাঙৰ ডাঙৰ শিল আছে
মোবাইল যদি পৰে আৰু পিছলা আছে সেইফালে নাযাওঁ নেকি হা বহুত পিছাল দেখোন পিছাল আছে কিন্তু এই জিন্তু নাযাওঁ নেকি বহুত পিছল আছে এই জিন্তু 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 এই হ'ব ইয়াতে হ'ব ঘূৰি আহা ঘূৰি আহা হ'ব হ'ব লাহে 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 বহুত পিছল লাহে 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 যি হেৰি নাযাবা ঘূৰা লাহে 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 ইমান ৰিক্স ল'ব নোৱাৰি পিছল আছে ইয়াতে থওঁ অসুবিধা নাই একো এইটোৱে দাৰাগাঁও এইটোৱে দাৰাগাঁও বেলেগ একো নাই এই পানী অলপ আছে थोड़ा थोड़ा पानी है कॉम्पिटिशन वन टू थ्री मारा किमान काउंट 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 দাৰাগাঁৱত কম্পিটিশ্যন চলি আছে বোম কম্পিটিশ্যন বেলেগ ধৰণৰ কম্পিটিশ্যন লেভেল বঢ়িয়া বঢ়িয়া নেভাৰ গিভ আপ লাগি থাকা বেলেগ এই দাৰাগাঁও চ' আহি বেয়া লগা নাই গোটেই ভালে লাগিল বহুত মানুহ হৈছে আৰু বাকীকেইটা সুধিবা কেনে লাগিল আহি কেনে লাগিল কেনে লাগিল কেনে লাগিল যোনটো দীপেন কেনে লাগিল মজা মজা লাগিছে তুমি মজাই লাগিছে আৰু বেলেগ একো নাই মজা last scene the last scene of finally we have completed our trip so thank you bye bye